वेलकम बैक टू माय यूट्यूब चैनल पापू प्रेम गाइज मोर भिडिओ যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে স্বাগতম জনাইছো যদি আগৰ পৰা চাই তেনেহলে ধন্যবাদ সকলোকে ভোগালী বিহুৰ লগতে আকৌ এবাৰ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো সকলোৰে দিনবোৰ যেন ভালে কুশলে যায় ভৱমতে সকলো কাম হয় আৰু মোক আশীৰ্বাদ কৰিব মই ভৱমতে যে কামবোৰ কৰিব পাৰো সো আজি হল উৰুকা অহাকালি দুমাহী আৰু পৰহি হল 1 তাৰিখ সো এনেকৈ মাঘৰ বিহুটো কন্টিনিউ গৈ থাকিব তো উৰুকাৰ শুভেচ্ছাৰে মই এটা ভ্লগ বনাবলৈ ওলাইছো আমাৰ ৰামদিয়া মানে আমাৰ গাঁৱৰ আৰু হাজো ৰামদিয়া হয় মোৰ গাঁওখনৰ নাম ৰামদিয়া এৰিয়াৰ ভিতৰত যেনেকৈ যি বজাৰ হওক উৰুকাৰ বজাৰ লগতে যি যি ভেলাঘৰ বনাইছে মই সৰুকৈ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ আমাৰ গাঁৱতে হোৱা বজাৰ দুখনৰ দৃশ্য তো তাতে আপোনালোকে জানে উৰুকাৰ বজাৰ কেনেকুৱা পৰিৱেশ হয় আৰু মই বজাৰ কৰিব গৈছিলোঁ ভাবিলোঁ যে কি ভ্লগতো মই বজাৰখন দেখাই দিওঁ উৰুকা ভোগালী বিহু বুলি তো চাই লওক মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল তো গাইজ এতিয়া ঘৰৰ পৰা হাজোলৈকে গৈ আছোঁ গাড়ীত তেল ভৰাব লগা আছে আৰু লগতে মোৰ বেংকত অলপ কাম আছে বেংকত মানে এটিএমত বেংকটো বন্ধ থাকিব এটিএম যদি খোলা আছে তেতিয়া মই এটিএমত কামখিনি কৰিব লগা আছে আৰু মই তো মই নাজানো ভেলাঘৰ ক'ত কি বনাইছে মই এনেকৈ ঘূৰাও নাই গাঁওখন চ' ক'ৰবাত যদি বনাইছে দেন মই দেখুৱাবলৈ চেষ্টা কৰিম তো বলক এতিয়া হাজোলৈকে যাওঁ আমাৰ জীৱনলৈ আশা নকৰিবা আমি নহয় শিমলু তোলা মইনা বাখৰৈ জীৱন বিশাল সাগৰৈ তোলা মইনা বাখৰৈ হাজো আহি পালোঁ আপোনাৰ হাজোত মাছ বজাৰ বুলি এখন বজাৰ আছে মাছে পোৱা যায় তো এখন বজাৰ পাৰ্মানেণ্ট হয় তো আজি উৰুকাৰ কি পৰিৱেশ হৈছে মাছৰ কেনেকুৱা কি ভিৰ হৈছে মানুহৰ দেখুৱাবলৈ চেষ্টা কৰিম বহুত দেৰি হ'ল বাৰু আহি পোৱাত ৰাতিপুৱা আহিব লাগিছিল মোৰ এতিয়া 1 বাজি গ'ল তো বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা মাছ বজাৰৰ পৰা আহিলোঁ এতিয়া ষ্টেট বেংকটো বন্ধ আছে বিহু বুলি তো এটিএমত মোৰ অলপ কাম আছে এইখিনি কৰি লওঁ খোজকাঢ়িয়ে গৈ আছোঁ গাড়ীখন তাতে পাৰ্কিং কৰিছোঁ কাৰণ ইয়াত অলপ জামো হৈছে এটিএমত মানুহৰ ভিৰ তো গাইজ আপোনালোকক কৈছিলোঁ ভ্লগটোত যে মই মাছৰ বজাৰৰ লগতে ভেলাঘৰো দেখুৱাম কিন্তু দুখৰ বিষয় যে কি আমাৰ অঞ্চলটোত সেনেকৈ ভেলাঘৰ দেখা নাপালোঁ হাজো ঘূৰিলোঁ ৰামদিয়া প্ৰায়খিনিয়ে ঘূৰিলোঁ কিন্তু বনাইছে চিম্পুলকৈ ঘৰ টাইপ চবেই বনাই দেখে মই ভাবিছোঁ অলপ ইউনিক টাইপ বনাইছে যদি দেখুৱাই দিম তো আজিকালি মানুহৰ সময়ো নোহোৱা হৈছে ব্যস্ততা ভৰা জীৱন জানেই আজিকালি মানুহৰ হাতত 5 মিনিটো টাইম নাই তো সেনেকৈ অলপ বস্তুবোৰ বিলুপ্ত হ'ব ধৰিছে লাহে লাহে তো যিখিনি ঘূৰিলোঁ এতিয়ালৈকে ইউনিক বা দেখুৱাব লগা ভেলাঘৰ বনোৱা নাই জাষ্ট চিম্পুল ঘৰ টাইপ বনাইছে আপোনালোকে বনাই এনেকুৱা তো এতিয়া আমি গৈ আছোঁ হালুগাঁও বুলি এখন গাঁও আছে শুনিছোঁ যে কি তাতে এটা ৰংঘৰ টাইপৰ ভেলাঘৰ বনাইছে মই শুনিছোঁৱে জাষ্ট কনফাৰ্ম নহয় তো গৈ পিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদি বনাইছে তো এতিয়া হাজোতে আছোঁ হাজোৰ পৰা ডাইৰেক্ট গৈ আছোঁ হালুগাঁও আৰু আমি হালুগাঁৱলৈ 2.5 কিলোমিটাৰমান যাব লাগিব তো গাইছ আহি পালোঁ হালুগাঁও আৰু আপোনালোকক কৈছোঁ তো এতিয়া দেখা পালোঁ এটা ভাল লগা ভেলাঘৰ তো এতিয়া ভিতৰলৈকে যাবলৈ চেষ্টা কৰিম ইয়াত সুধি ল'ম বাৰু তো সঁচাই ভাল লাগিছে দেখি কাৰণ অসমীয়াৰ আদৰ জাপি আৰু গামোচাৰে ধুনীয়াকৈ সজাইছে চাওক
আপোনালোকক মই ৰংঘৰ বুলি কৈছিলোঁ আৰু শুনিছিলোঁ ৰংঘৰ বুলি যে আহি দেখিলোঁ ৰংঘৰ নহয় কাৰেংঘৰ হয়। তো কাৰেংঘৰৰ থিম লৈ বনাইছে, পূৰা অৰিজিনেল হোৱা নাই বাৰু। ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। ইয়াত নাই বাৰু সুধিব লগা কোনো, যে সুধি ল'লোঁ যে ভিতৰলৈ যাব পাৰিম নে নোৱাৰিম, তো কোনো নাই। যিহেতু ভেলাঘৰ হয় অভিয়াছলি পাৰিম। তো এবাৰ ভিতৰলৈকে গৈ আপোনালোকক দেখুৱাই আছোঁ। সেইফালে সোমালোঁ, ধুনীয়াকৈ জাপি আৰু গামোচাৰে সজাইছে, সঁচাই ভাল লাগিছে। অসমীয়া যিটো আদৰ হয়, তো ফুলো দিছে এনেকৈ, আৰু চাওক কি ধুনীয়াকৈ ওপৰৰ ফালে দেখাই দিয়া দেখুৱাইছোঁ। ভিতৰলৈকে আহক। ইফালে বন্ধ আছে, এনেকৈ যাব লাগে। তো ভিতৰখনে পাই দেখুৱাই দিয়া, কি মজা, ভাল লাগিছে। এবাৰ ওপৰলৈ যাবলৈ চেষ্টা কৰিম অলপমান, বেছি নাযাওঁ যিহেতু মই সোধাও নাই, নোসোধাকৈ আহিছোঁ। কাৰণ কিবা কাৰণত যদি তাতে যোৱাৰ পাৰ্মিশ্যন নাই তেনেহ'লে মোক কি আৰু ভাল নালাগে আৰু নোসোধাকৈ। তো এবাৰ বেছি দূৰ নহয়, অলপ ওপৰলৈ আহক। তো গাইজ এনেকৈ উঠিব পাৰি আৰু চাই বহুত ভাল লাগিছে। তো দিয়ক তললৈকে যাওঁ, বেছি টাইম নকৰোঁ, চলো। মই জনাত এনেকৈ গৈ তাতে উঠিব পাৰি, কাঠ দিয়া আছে, কিন্তু ওপৰলৈকে নাযাওঁ। আৰু ইফালে তই ইয়াত এখন চিৰি আছে, এটা কাম কৰ, তই বাহিৰত যা, ওপৰত যা, মোৰ বাহিৰত এনেকৈ উঠিব পাৰি। বহুত ভাল লাগিছে। এয়া আৰু যোনে কৰিছে কামটো, ইয়াৰে ডেকাচামে হ'ব গাঁওখনৰ। তো হালুগাঁৱৰ ওচৰতে হয় এখন গাঁও, গাঁওখনৰ মই নাম নাজানো। চহলাক ল'বলগীয়া কাম, নিজৰো ভাল লাগিছে যে এটা ইউনিক বুলিয়ে ক'ব লাগিব। আমি যেতিয়া কিবা ঘৰ এটা বনালে গাঁঠি মাৰিবলৈ গুণা ব্যৱহাৰ কৰোঁ, ৰচা ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াত চাওক, আপোনালোকে দেখুৱাই দিছোঁ, গামোচা ব্যৱহাৰ কৰিছে। প্ৰত্যেকটো গাঁঠিতে গামোচা চাওক, গুণা ব্যৱহাৰ কৰিছে বাৰু, অলপ অলপ ব্যৱহাৰ কৰিবই লাগিব, কৰিছে, কিন্তু বেছিভাগ গামোচাই ব্যৱহাৰ কৰিছে। আৰু চাই মাইণ্ড ব্লয়িং। তো এয়া আছিল দেখুৱাবলৈ উৰুকা হিচাপত। আৰু ভেলাঘৰ সেনেকৈ ইউনিক টাইপত দেখা নাই, বহুতেই ঘূৰিলোঁ। তো ঘৰলৈকে যাওঁতে যদি আৰু ক'ৰবাত দেখা পাওঁ ভেলাঘৰ ভাল, দেন মই আপোনালোকক নিশ্চয় দেখুৱাম। আছিল আজিৰ মোৰ ভ্লগ, উৰুকা স্পেচিয়েল। তো আকৌ এবাৰ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ, সকলোৰে দিনবোৰ ভাল হওক। আৰু আপোনালোকক যেনেকৈ মই দেখুৱাবলৈ বিচাৰিছিলোঁ, কিন্তু সেনেকুৱাকৈ মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ তো মাছ বজাৰ দেখালোঁ বাৰু, আমাৰ এৰিয়াটোত যিখিনি বজাৰ হয় বা হাজোজুংৰ মাছ বজাৰ আছে, আৰু লগতে ভেলাঘৰ মই এটাই দেখালোঁ, যিহেতু এইটোৱে অলপ ইউনিক হৈছে। মই আমাৰ এৰিয়াটোত সেনেকুৱা মই প্ৰথমবাৰৰ বাবে দেখিছোঁ, তো অলপ ইউনিক কৰা। তো সেয়াই আছিল আজিৰ ভিডিঅ'টো দেখুৱাব লগা। তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই।